আৰু তামাম গৰম ধৰিছে একদম ঢুকা পাইছে বুলি আজি হৈছে 8 তাৰিখ 8 তাৰিখ তো আজি 8 তাৰিখে আমাৰ মানে নাৰায়ণ পূজা ভাগ আয়োজন কৰিছে তো আজি দেখুৱাই আছোঁ ভিডিঅ'টো চাব আৰু ভিডিঅ'টো ভাল লাগে যদি নাৰায়ণ পাৰ্চেণ্ট প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ একদম বহুত ব্যস্ততা ভিডিঅ'টো আৰম্ভ কৰি থলোঁ আৰু তো গাইছ এফালে খুৰা মামা দেউতা দাদাহঁতে কল ভোগ সানি আছে আৰু ইয়াক কলৰ ভোগ বনাই যিহেতু সত্যনাৰায়ণ পূজাত কলৰ ভোগ মেইন তো সেই কলৰ ভোগ সানি আছে ইহঁতে আৰু মই অকণমান ভিডিঅ' কৰি থলোঁ ইয়াতে খুৰী ভণ্টি আৰু ইহঁতে মানে জেঠীমা ইহঁতে মানে প্ৰসাদ কাটি আছে আৰু কুঁহিয়াৰ আপেল চাপেল ফল মূলবিলাক তো সেয়েহে সকলোকে সাঁচি ৰাখিলোঁ এটা ভিডিঅ'ৰ যোগেৰে আপোনালোকক মাজতে দেখুৱালোঁ এয়া হৈছে আমৈ মিক্সিত পিঠাগুড়ি গুৰি আছে আৰু ইফালে পূজা ভাগ আৰম্ভ হ'ব আৰু বামুণীয়ে প্ৰস্তুতি চলাই আছে যোজা কৰি আছে আৰু যিহেতু আজি গঢ় লগা কথা আছিলে সেইকাৰণে পূজা ভাগ দিনতে হ'ল আৰু অনকালে শেষ কৰিব লাগিব তো সেয়েহে ৰাতিপুৱাৰ পৰাই আৰম্ভ হ'ল পূজা ভাগ চুৰু হৈছে দেখুৱাই আছোঁ আৰু আপোনালোকে চাই থাকিব মৰম চেনেহ দি যাব আৰু বাৰু ইয়া আমাৰ ডাঙৰ দাদা যিহেতু এক্সিডেণ্টৰ পৰা ভৰিখন অকণমান ভাল বেছিকৈ ইমান ভাল হোৱা নাই সেইকাৰণে এক্সিডেণ্টৰ পিছৰ পৰা দেউতাই ইমানখিনি কৰিব নোৱাৰে সেইকাৰণে পূজা ভাগ ডাঙৰ দাদাই আগবঢ়াইছে আৰু নেক্সট বাৰ ডাঙৰ হৈ আছোঁ তো গাইজ পৰ্ববিলাক চলি আছে পূজা হ'ল এতিয়া পাণচালি বহি আছে বাবুনে আৰু ভিতৰটো দেখুৱাই আছোঁ চাই থাকিব আৰু তামাম গৰম ধৰিছে একদম ঘামি গ'লোঁ পুলিচ ভিনি ৰান্ধেনি খিচিৰি ভিনি অনুভৱ ৰান্ধব পাই কেনে লাগছে ভালে লাগছে আগে বেছি কিন্তু ইমান বানা এক্সপেৰিয়েন্স নাই তথাপিও কিন্তু ভালে আজি একদম নাৰায়ণক চিন্তি বাকি খাৱাৰ পিছত টেষ্টটো পুরো নারক চিন্তি বানা দিছো আর তাকে নে ভিনি সবজি আইটো হনজিত কাই কেনে অনুভৱ সবজি বনাব পাই কেনে নকাজে আকৌ হনজিত কয় অনুভৱটা কেনে হেন সবজি বনাব পাই নিমখ দিছো অনুভৱটা নিমখ অনুভৱ ক খিচুড়ি টেস্ট পাইছা কোন পাইছা টেস্ট পাইছা কোন পাইছা পাইছা টেস্ট পালে ঢুগাই পাই আছে খালি ঢুগা পাইছে বলে তো গাইজ সকলোৰে মৰম আৰু অপেক্ষাৰ অন্তত প্ৰসাদ পানী দিয়া হ'ল এতিয়া দিয়া হৈ আছে আমাৰ খিচিৰি পৰ্ব যিহেতু আঁতুৰ মানে সোনকালে শেষ কৰিব লাগে সকলোবোৰ খুৱাই ধুৱাই যিহেতু 239ত গঢ় লগা কথা চন্দ্ৰগ্ৰহণ তো সেইকাৰণে মানে আগতীয়াকৈ একদম খৰখিদাকৈ সকলো ব্যস্তৰ মাজত একদম ব্যস্ততা পূৰা চবেই মানে আৰু যিমান পাৰে সিমান সোনকালে মানে গঢ় নলগাতে ৰাইজক খুৱাব বিচাৰিছোঁ আৰু সেইকাৰণে মানে ভিডিঅ'টো ভালকৈ কৰা নহ'ল একদম বহুত তৎকালীনভাৱে কৰা হৈছে কিছুমান ক্লিপ ভণ্টিহঁতে ৰাখি থৈছিলে সেইখিনিও মই লগাই দিলোঁ আপোনালোকক দেখুৱাবৰ কাৰণে তো এয়াই আছিল আৰু ভিডিঅ'টো আপোনালোকে চাব মৰম চেনেহ দি যাব সেয়া আৰু তো মানে গাইজ দাদাহঁতে ডিছকাছ কৰি আছে কেনেকৈ ক'ত দিলে ভাল হ'ব যিহেতু জেগাও খুব ইফালে আমাৰ মন্দিৰ নিৰ্মাণ হৈ আছে এইফালে মানে শিল বালুবোৰ চোতালতে আছে তো যেনি তেনি আৰু সেয়া গ'ল আৰু বাই বাই বিচাৰি ঠিক আছে মামা খাই লো না মামা এনে খাই না আমি খাইছি মামা খাগে কিসরি কিসরি তুলবি তুলছু তো গাইজ দিনটোৰ অন্তত এতিয়া পেট পূজা কৰোঁ আৰু ভোক লাগিছে তামাম খিচিৰি 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 বাই বাই গাইজ